তো নমস্কাৰ বন্ধুসকল, কোচ কোম্বাই চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো। কালাডোবা চালকোচা অঞ্চলৰ গৌৰাংটাৰী গাঁৱৰ কালাডোবা হৈছে এখন বৃহৎ পিটবাৰী ভেছবাৰী একটা বিৰাট পুখুৰী। এই পুখুৰীটাৰ মাটি আৰু পানীগিলা কালা কিটকিটা, যাৰ বাদে গৌৰাংটাৰী গাঁৱৰ ৰাজহুৱা সম্পদ। এই পুখুৰীটাৰ নাম হৈছে কালা ডোবলা বা কালা ডোবা। কালাডোবাত বিভিন্ন ধরনের তাজা মাছ, শামুক, সেলাই, শিঙৰা আদি পাওয়া যায়। কালাডোবাত ভেটফুল উভয় নদী কালাডোবাক কেন্দ্র করিয়া বিভিন্ন উপকথা গাঁওবাসীর মাজত প্রচলন হইয়া আছে। কালাডোবা বিভিন্ন প্রকার ভূত, প্ৰেত, দেও, মাছাং আদিৰ বাসস্থান। গৌৰাংটাৰী গাঁৱৰ মাথাত উত্তৰ পশ্চিম দিশত কালাডোবা অৱস্থিত। কালাডোবাৰ পূৰ্বে শালভি, পশ্চিমত চৰুৱা বাখৰা পাহাৰ আৰু দক্ষিণত দিগিলদাৰা। অৱশ্যে বৰ্তমান কালাডোবা প্ৰায় বতাহ খায়া যাবা ধৰছে। চৰকাৰে কালাডোবা খুন্দিয়া আগের ৰূপ ঘূৰিয়া আনিলে কালাডোবাৰ প্ৰায় গৌৰাংটাৰী গাঁৱৰ খেতিয়ক ৰাইজ উপকৃত হ'ব, কাৰণ কালাডোবাই এক সময়ত জলসিঞ্চনের উৎস হিসাবে গুরুত্বপূর্ণ ভূমিকা গ্রহণ করেছিল। ডাঙৰ চেলুক আছিল, এইটো বম ডাঙৰ চেলুক। এইবিলাক একচুৱেলি এনেকৈ নাখায়, এইটো ধুই ভালকৈ চাফ কৰি খায়। হাই, আমি যেতিয়া সৰু আছিলোঁ, এই পাহাৰত গছ গছনি ভৰ্তি আছিল, তেতিয়া খুব ভাল লাগিছিল আমাক। আৰু আমি পাহাৰত চৰাইৰ পিছে পিছে দৌৰি ফুৰিছিলোঁ, কপৌ চৰাই, বাৰগম চৰাই। কিন্তু এতিয়া আৰু সেই পাহাৰ নাই। পাহাৰৰ ঠাইত আজি ঘৰে ঘৰ ভৰ্তি হৈ গৈছে। এনেকুৱা ডাঙৰ ডাঙৰ গছ নাই এতিয়া। এতিয়া আৰু তেনেকুৱা গছো নাই। সেই ঠাইখনত এজন বাবা আছিল, বাবাই পূজা কৰিছিল। আৰু আমি পাহাৰত যেতিয়া ঘূৰি ফুৰিছিলোঁ, তেতিয়া বাবাৰ ঘৰত আমি পানী খাবলৈ আহিছিলোঁ। কিন্তু এতিয়া আৰু এই বাবা নাই, বাবাও গুচি গ'ল। আহি মানুহে ভৰ্তি হৈ গ'ল। আৰু সেই অতীত কালৰ কথা কৰি এতিয়া অলপ নষ্টালজিক হৈ যাওঁ আমি। তাৰপিছত ইয়াতে আৰু এটা কথা কওঁ মই, চিতু ভাই। এই আমি যোনটো এৰিয়াত গৈ আছোঁ এতিয়া, তাতে এটা মন্দিৰ আছিলে। মই সৰু থাকোঁতে দেই, তাতে এটা মন্দিৰ আছিলে। আমি যেতিয়া ইয়াতে আহিছিলোঁ ফুৰিবৰ কাৰণে, তেতিয়া খৰি কাটিব আহিছিলোঁ সৰু থাকোঁতে, তেতিয়া আমি সেই মন্দিৰটোত আমি কি কৈছোঁ, শালপাত মানে ভৰ্তি সেৱা কৰিছিলোঁ আমি। চাওঁ মন্দিৰটো এতিয়া কণ্ডিশ্যন কি হৈ আছে নে নাই, চাগে অলপ দৰ্শন কৰি আহোঁ ৰ'ব। আৰু ইয়াত একেবাৰে গছ গছনি ইমান আছিল যে আমি দুই এটা মানে খৰিও বিচাৰিছিলোঁ সৰু থাকোঁতে। আৰু এই নাকাৰ মেও আছিল, টকি যায় মানে এটা এনেকুৱা ধৰণে এটা মানে কি আছিলে, সেই বস্তুটো গছত থাকে, অলপ লাগিলে একদম গাটো তামাম খুচিয়ে থাকে। এইটো নাম হৈছে আমাৰ ৰাজমুখী ভাষাত নাকেৰ মাও বুলি কোৱা, নাকেৰ মেও। অ'কে। কিন্তু আজি আৰু সেই গছ গছনি নাই, সেইবিলাকে অলপ দুখ লাগি যায়। চা, মই মন্দিৰটো সেইবিলাককে বিচাৰি ফুৰিছোঁ, কিন্তু পোৱা নাই। আজি তেনেকুৱা দেখিবলৈ পোৱা নাই। কিবা বেলেগ ধৰণৰ পাহাৰখন হৈ গৈছে। পাহাৰৰ সেই অতীত স্মৃতি আজি আৰু মানে অতীতৰ যি বাস্তৱতা আছিল আৰু এতিয়াৰ বৰ্তমানৰ যিটো বাস্তৱতা, সেইটো মানে কমপ্লিট চেঞ্জ হৈ গৈছে। আৰু ইয়াত এই নদীবিলাকতো কি মাছ আছিল, আৰু নদীতো আমি মাছ মাৰিছিলোঁ। আজি আৰু সেই নদী হৈ থকা নাই। এতিয়া বড়ো এৰি খেতি কৰি কৰি একদম মানে নাই নদী, নাই পাহাৰ, নাই গছ গছনি। আমাৰ অলপ দুখেই লাগি গৈছে আজি আহি। কি কৰিবি, দুখৰ কথা। চব বহুত আমাৰ চিতু ভাই বহুত দুখ প্ৰকাশ কৰিছে, লগতে আমিও দুখ প্ৰকাশ কৰি আছোঁ বাৰু। আৰু মই বিশেষকৈ আমাৰ মন্দিৰটোৰ কথা মনত পৰি আছে। মই এতিয়া মন্দিৰটো যাম চাবলৈ, কিন্তু ইয়াৰ পৰা দেখা পাওঁ মন্দিৰটো তাতে বহুত বম ঘৰ বনাইছে, চাগে মন্দিৰটো নহয়। এই যে মাটিবোৰ দেখিছে, এই মাটিতে কিমান বঢ়িয়া ধান খেতি হৈছিল, বৰ্ণি ধান, ভোগ ধান, কিমান যে। আজি আৰু সেই ধান নাই, আজি আৰু ইয়াত ধান নহয়, আৰু মানুহে খেতি কৰিব পৰা নাই। আজি বানৰ সমস্যা চৰকাৰে নেদেখে, বানৰ সমস্যা কোনো চৰকাৰেই নেদেখে আচলতে। গোটেই কি কৰিব, আমাৰ দুখৰ কথা। আমাৰ মানে এতিয়া এই মাটি এৰি যাব লগা হৈছে, বিদেশত যাবলগীয়া অন্য ৰাজ্যত। দুখৰ কথা। যি মাটি আমাক জীপাল কৰি ৰাখিছিল, সেই মাটি আৰু আজি নাই। আজি মাটিও শুকান হৈ গৈছে।
মাটিৰ ৰসালতা শেষ হৈ গৈছে কি কৰিম দুখৰ কথা আজি অলপ দুখে লাগিছে মোক নিজৰ এই ঠাইখনৰ বুকুত আজি দুখেই প্ৰকাশ কৰিব লগা হৈছে আগৰ কালাডোবা আগৰ মাথালি আগৰ গৌৰাতল কৈমাৰি সেইবিলাক আগৰ নাই আৰু এতিয়া চব কি ক'ম আৰু কৈমাৰিত এতিয়া আৰু কৈ মাছ পাবলৈ নাই কৈমাৰিত আৰু এতিয়া তেনেকুৱা নদীও নাই কৈমাৰিত এতিয়া ছৈমাৰি হৈ গ'ল চাৰখাৰ হৈ গ'ল সেই চাৰখাৰ বহুত দুখৰ বিষয় এনেকুৱা কেৱল এইখন জাগাতেই হোৱা নাই এনেকুৱা বহুতো সৰু সৰু ঠাই আছে যিবিলাকত নেকি এনেকুৱা চাৰখাৰ হৈ গৈ আছে লাহে লাহে আমাৰ এই মাটি আমাৰ এই বাৰী আমাৰ এই ভূমি নোহোৱা হৈ যাব এইবিলাকে দুখৰ কাহিনী আজি আমাৰ চকুৰ পানী ওলাই গৈছে হয় সঁচাকে কি ক'ম আৰু আজি নাই আৰু শিলগেৰাত আজি শিল নাই আমাৰ পাহাৰৰ আজি শিলকুৱাৰীত পাথৰ নাই আমাৰ পাহাৰত খৰি নাই কি যন্ত্ৰণাদায়ক এই ঘটনা বাঘ ভালুক বিভিন্ন প্ৰজাতিৰ জন্তু আছিল এই বাস্তৱ সত্য এই সত্যই আৰু আন আন মানুহবিলাকে অনুভৱ কৰিছে যে প্ৰত্যেক ঠাইতে এনেকুৱাই হৈ আছে কিন্তু কি কৰিবি দুখৰ কথা মানুহ যদি সজাগ নহয় মানুহ যে নিজৰ ঠাইখনিক নিজৰ বস্তুবোৰক বচাই ৰখাৰ কাৰণে যুদ্ধ নকৰে তেতিয়াহ'লে সেইবিলাক বচাই ৰাখিব নোৱাৰিব বচাই ৰখাৰ কাৰণে আমাক যুদ্ধ কৰিবই লাগিব আৰু তেনেকৈ নিজৰ বস্তুখিনি সংৰক্ষণ কৰিবই লাগিব তেতিয়াহে বাচি থাকিব এই জাগা এই পাহাৰ এই নদী গতিকে আমি নিজৰ এই মৰমৰ বস্তুবিলাক এই মৰমৰ নদী পাহাৰ মৰমৰ আমাৰ এই ধাননি খেতি পথাৰ আমাক বচাই ৰাখিব লাগিব আমাৰ গাঁওখনক আমি বচাই ৰাখিব লাগিব গোটেই গাঁও বচোৱাৰ স্বাৰ্থত আমাৰ খেতি বাতি বচোৱাৰ স্বাৰ্থত আমাৰ পাহাৰ গছ গছনি বচোৱাৰ স্বাৰ্থত নদীৰ মাছবোৰক বচোৱাৰ স্বাৰ্থত আমাক সচেতন হ'বৰ হ'ল গতিকে সচেতন হৈ আমি আগবাঢ়িবই লাগিব এতিয়া আৰু শুই থকাৰ এই সময় নাই শুই থাকি লাভ নাই আমাক জাগিব লাগিব আমি জাগিলেহে আমাৰ গাঁও জাগিব আমাৰ দেশ জাগিব আমাৰ এই মাতৃভূমি জাগি উঠিব গতিকে আমাক জীয়াই থাকিবই লাগিব গতিকে আমাক জাগি থাকিবই লাগিব আহক ৰাইজ সকলোৱে মিলি আমি জাগি আমাৰ দায়িত্ব পালন কৰোঁ